এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলো ৰেহাই দিব হিমন্ত চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকললৈ ডাঙৰ খবৰ। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিয়াৰ চিন্তা চৰ্চা চৰকাৰৰ। আজি তৃতীয় পৰ্যায়ত ঋণী মহিলাৰ ঋণ মাফ কৰিলে হিমন্ত চৰকাৰে। বেংকক ঋণ উভতাই দি ঋণী মহিলাক প্ৰদান কৰে NOC। তৃতীয় পৰ্যায়ত 2.22 লাখ গৰাকী ঋণী মহিলাই NOC লাভ কৰিব। 10 দিনৰ ভিতৰত ন' ডিউজ চাৰ্টিফিকেট বেংকসমূহে দিব। ইয়াৰ পিছত কেম্প পাতি ঋণী মহিলাক চৰকাৰে প্ৰদান কৰিব NDC। মহিলাসকলক ঋণসমূহ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ নকৰা একাংশ মহিলাসকললৈ চমন অহা প্ৰসংগতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। 31 মাৰ্চ 2021 চনলৈ পূৰ্বে লোৱা ঋণৰ ধনেহে ৰেহাই দিয়াৰ দায়বদ্ধ হিমন্ত চৰকাৰ। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাকো ৰেহাই দিব হিমন্ত চৰকাৰে। বিদ্যুতৰ বিল নিদিয়া গ্ৰাহকসকললৈ বিশেষ ৰেহাই। 30 ছেপ্টেম্বৰৰ পূৰ্বে বিল পৰিশোধ কৰিলে লাভ কৰিব ৰেহাই। আপোনাৰ দিবলগীয়া বিদ্যুতৰ বিলৰ ওপৰত লাগি থকা ফাইন দিব নালাগে। আপুনি 2-3 মাহ পৰ্যন্ত বিদ্যুতৰ বিল বাকী থকা গ্ৰাহককে দিব লাগিব সুদ। কেৱল দিবলগীয়া বিলখিনি পৰিশোধ কৰিলেই হ'ব গ্ৰাহকসকলে।